অৰিঅ' বিস্কুটৰ পৰা কেনেকৈ বাৰ্থডে কেকৰ ৰ'জ বনাব পাৰি তাক আজি মই দেখাম। মই ৰ'জ বনাবৰ কাৰণে 2 পেকেট অৰিঅ' বিস্কুট লৈছোঁ। ৰ'জ বনাবৰ কাৰণে প্ৰথমতে মই বিস্কুটৰ পৰা ক্ৰীমখিনি ছেপাৰেট কৰি লৈছোঁ। অতি সাৱধানে ছেপাৰেট কৰিব লাগে কাৰণ ক্ৰীমখিনি বহুত কোমল হৈ থাকে কেতিয়াবা আৰু ছেপাৰেট কৰাত অসুবিধা হয়। এতিয়া মই এখনৰ ওপৰত আনখন ক্ৰীম দি দিছোঁ আৰু দি ইয়াৰ জইনখিনিত ভালকৈ লগাই দিছোঁ। এতিয়া ৰোল কৰি কৰি দিব লাগে। অতি সাৱধানে ৰোল কৰিব লাগে যাতে ভাঙি নাযায়। ইয়াৰ ৰোল কৰা হৈ গৈছে আৰু এতিয়া চাকুৰে মই ইয়াৰ মাজত ভাগ কৰি দিছোঁ, কাটি দিছোঁ। ৰোল কৰোঁতে কেতিয়াবা অসুবিধা হয় কাৰণ ক্ৰীমখিনি অতি কোমল হৈ থাকে কেতিয়াবা। সেইকাৰণে ৰ'জ বনোৱাৰ আগত ক্ৰীমখিনি 5 মিনিটমানৰ কাৰণে ফ্ৰিজত থৈ ল'ব পাৰি আৰু ডাঙৰ ৰ'জ বনাবৰ কাৰণে বেছিকৈ ক্ৰীম দিব লাগে, তেতিয়া ডাঙৰ হয় ৰ'জকেইটা। ৰ'জকেইটা বনোৱাৰ পাছত যদি বেছি কোমল হৈ থাকে তেতিয়া 10 মিনিটমানৰ কাৰণে ফ্ৰিজত থৈ দিব পাৰি আৰু ফ্ৰিজত থৈ দিলে ভাল হয়। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়া লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।